আজি বড়োসকলৰ ষ্ট্ৰাগল কৰি এটা স্তৰত ষ্ট্ৰাগল কৰিব লগা হৈছে। LP স্কুলৰ পৰা ME যাবলৈ, MEৰ পৰা হাইস্কুলত যাবলৈ, হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈ, হায়াৰ ছেকেণ্ডাৰীৰ পৰা কলেজলৈ, ইভেন গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট ঘূৰিবলৈ আমি ধৰ্ণা দিব লগা হৈছে। বড়োলেণ্ডত শান্তি আহিল। हेलौ मानगोनां रायजो राजा आरो लोगो नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लानानै फैदों आरो दिनैनि गुबै टपिकआनो जाहैबाय जाम्बानाव गेदेर बिटिआरनि चिफ प्रमद बर' सारा दिनै गोख्रों बाथ्रा बुंदों। लाइभ भिडिअ फैनानै दिनैनि दिनाव बुंदों जे बड'लेण्डआव बयबो रायजो राजाफ्रा शान्ति फैबाय आरो गोजोननाय फैबाय होननानै जाम्बानाव गेदेर प्रमद बर' सारा बुंदों। दा बाथ्राया बिसोर रायजो राजा आरो लोगो नोंथांमोन दिनै प्रमद बर' सारा दिनै गोबां मास्टारफोरनि थाखाय आरो गोबां लाइमोन सेंग्रा सिख्लाफोरनि थाखाय मा बाथ्रा बुंखो स' नोंथांमोना बे भिडिअनि गेजेरजों नुलांनो मोनगोन। अब्ला रायजो राजा आरो लोगो नोंथांमोन आंनि टपिकखौ आङो गोलाव खालामा जासे जोंहा मानव गेदेर प्रमद बर' सारनि बिबुंथिखौ आङो स्क्रिनाव होबाय। स' नोंथांमोना जोबजासे नायग्रोबानो जाबाय। কিছুমান ফান্ড বিলাক এলোকেট কৰা হয়, কাম কৰা হয়, কিন্তু ট্ৰাইবেল বিলাকক যেনেকৈ বিচাৰিছে সেই লেভেলত অহা নাই। তাত কিছুমান এডুকেশ্যনৰ বিষয়েও আলোচনা হৈছে। এই আমাৰ কিতাপবিলাক যে ইৰৰ ফ্ৰী হোৱা নাই, এতিয়ালৈকে এডিকুৱেট হোৱা নাই, এই কথাবিলাক বিভিন্ন ৰাজ্যত আলোচনা হৈছে, অকল অসমৰ নহয়। মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, বড়ো মিডিয়ামকে ধৰি আজি আমাৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতীয় ভাষাবিলাক মিডিয়ামলৈ অনা হৈছে। এই প্ৰচেছবিলাক চলি আছে আৰু এইটো কৰিব লাগিব, কাৰণ ৰাইট টু এডুকেশ্যনত মাদাৰ টাংগত এডুকেশ্যন দিয়াৰ কাৰণে ইয়াত মানে অলৰেডি তাত প্ৰভিজন আছে আৰু চবে এটা কমফৰ্টেবল ফিল কৰে আৰু মাদাৰ টাংটো কেতিয়াও নেগলেক্ট কৰিব নোৱাৰে, ভাৰ্নিকুলাৰটো কেতিয়াও আমি নেগলেক্ট কৰিব নোৱাৰোঁ। আৰু সেইমতে আজি বড়োসকলৰ ষ্ট্ৰাগল কৰি এটা স্তৰত ষ্ট্ৰাগল কৰিব লগা হৈছে। LP স্কুলৰ পৰা ME যাবলৈ, MEৰ পৰা হাইস্কুলত যাবলৈ, হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈ, হায়াৰ ছেকেণ্ডাৰীৰ পৰা কলেজলৈ, ইভেন গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট ঘূৰিবলৈ আমি ধৰ্ণা দিব লগা হৈছে। ইলেক্টিভ ছাবজেক্টৰ কাৰণেও ধৰ্ণা দিব লগা হৈছে। এই দীঘলীয়া সময়টো চালে আজি একদম বেলেগ এটা কথা প্ৰতিচ্ছবিত আহে, কাৰণ এই গোটেই জেনেৰেশ্যনটো আমিয়ে। কিন্তু দুখৰ কথাটো হৈছে যে আজিও আমাৰ টেক্সট বুকবিলাক এডিকুৱেট হোৱা নাই। যিহেতু নতুন একাডেমিক ছেশ্যন আহি আছে, মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, কিতাপো বেছি নহয়, এই বছৰো এটা দুটা কিতাপ আহি নাপালে তো এই বিষয়বিলাক বড়ো সাহিত্য সভা এপছো আমাৰ মন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আছে। আৰু মন্ত্ৰী মহোদয়ও যিহেতু অকল আজি শিক্ষামন্ত্ৰী হৈছে, কিন্তু যোৱা 30-40টা বছৰ জনজাতি জনগোষ্ঠী সকলো পিছপৰা শ্ৰেণীৰ কাম কৰিয়ে আহিছে, চব কথা মৰ্মে মৰ্মে বুজি পায়। কিন্তু এই কম কিতাপ থকা কিবা কিতাপ যিবিলাক লাগে আমাৰ বেছি নহয়, চাম থাউজেণ্ডছ অফ বুকছ, য'ত বেলেগ মিডিয়ামৰ লাখছ অফ বুক, এই কিতাপবিলাক অলপ ইৰৰ ফ্ৰী কৰি আৰু এডিকুৱেট ছাপাব পাৰিলে, ক'ৰবাত হিচাপ দিছে 5,000, তাত 10,000ও ছপাই দিয়ক লাগিলে, কাৰণ ছাত্ৰ ছাত্ৰীয়ে উইদাউট টেক্সট বুক মানে এইটো কৰিব নোৱাৰে। মই ৰিচেণ্টলি যিটো মানে আমাৰ নৰ্ডিক বুলি কোৱা হয়, ইউৰোপিয়ান ইউনিয়নৰ কাণ্ট্ৰিবিলাকক, এই নৰ্ডিক একাডেমিক্সৰ ওপৰত মই কিবা পঢ়ি আছিলোঁ। তাত তেখেতসকলে এই কথাটো বহুত ছিৰিয়াছ লয়। এটা হ'ল টেক্সট বুক, আৰু তেখেতসকলে প্ৰুভ কৰি দিছে টেক্সট বুক ভালকৈ পঢ়া ষ্টুডেণ্টেই ভাল ৰিজাল্ট কৰে, আৰু ইয়াৰ মানে ইম্প্ৰুভমেণ্টটো বহুত ভাল টেক্সট বুক পঢ়া। গতিকে আমি টেক্সট বুকত গুৰুত্ব দিব লাগে। আৰু তাত এটা কথাটো স্পষ্ট কৰিছে যে এডিকুৱেট টিচাৰ। আজি আমাৰ তাত কি হৈছে যে হিচাপ মতেতো যিমান ছাত্ৰ ছাত্ৰী আছে ইমান টিচাৰ আছে মানে পেপাৰে পত্ৰই, কিন্তু বহুত স্কুলবিলাকত এতিয়াও ছিংগল টিচাৰ আছে, বহুত স্কুলবিলাকত মানে টিচাৰ শ্বৰ্টেজ আছে। এই বিষয়টো চবচে প্ৰায়ৰিটিত আনি পেলাই অসমতো শিক্ষা বিভাগটো বহুত কমপ্লিকেটেড। আজি যথেষ্ট ভাল কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে ভাৰ্নিকুলাৰ মিডিয়ামৰ ওপৰত যিখিনি কাম কৰি আছে মই ধন্যবাদ জনাইছোঁ, কিন্তু এই সৰু সৰু সমস্যাখিনি আমি সমাধান কৰিব লাগিব। আনপিনেদি যিটো ভকেশ্যনেলৰ কথা কোৱা হৈছে, এই ভকেশ্যনেলটো বহুত স্কুলবিলাকে আজিও আগবাঢ়ি আহিব পৰা নাই। NEP পলিচিটো আনিছে যদিও মই সেই সময়তে অলপ চাইছোঁ যেতিয়া পলিচিটো আনিছে, কাৰণ হঠাৎ ভকেশ্যনেল ট্ৰেইনাৰ কোনোবা স্কুলত এপইণ্ট কৰাটো ইমান সহজ নহয়, কাৰণ ইমান ট্ৰেইনাৰ আমাৰ মাজত নায়ে। ভকেশ্যনেল টিচাৰ হ'ব পৰা বহুত মানুহ নাই। একেবাৰতে ভাৰতত যদি মানে ছেকেণ্ডাৰী ষ্টেজত ভকেশ্যনেল পঢ়াব লাগে বুলি কয়, বহুতখিনি ফেকাল্টি আৰু টিচাৰ নাপায়। আনপিনেদি আজি গোটেই জবটো হ'ল টেকনিকেল জব ওলাইছে, য'ত আমাৰ ল'ৰা ছোৱালী কোৱালিফাইড নহয়, চব স্কিল জব ওলাইছে, আনস্কিলবিলাক ইয়াত একো কাম নাপায়। তো এই বিষয়টো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আজি অসমত ৰিচেণ্টলি
যি এডভান্টেজ অসম হৈ গ'ল তাত বহুত ইনভেষ্টমেণ্ট আহিছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা আহিছে গতিকে এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালী যাতে ইয়াৰ স্কোপটো পাব পাৰে এই কাৰণে আৰু অলপ আমি বড়োলেণ্ড অঞ্চলৰ বা অসমৰ যি পলিচি আছে তাত অলপমান আমাৰ এই অঞ্চলবিলাকৰ কথাবিলাকো জড়িত কৰি অলপ আগবঢ়াই নিব লাগিব আমাৰ 7খন ITI চলি আছিলে আমি 11খন ITI কৰিলোঁ আৰু এই বছৰ আৰু 5খন আমাৰ বঢ়োৱাৰ কাৰণে আমাৰ চিন্তা আছে আৰু লগতে কিছুমান ভকেশনেলটো আমাৰ হায়াৰ ছেকেণ্ডাৰী য'ত নাই তাতেও আমি ইন্ট্ৰডিউচ কৰাৰ কাৰণে ভাবিছোঁ বাকি কথাবিলাক মই নকওঁ আজিৰ সময়ত আমাৰ যুৱ যুৱতীবিলাকে আমাৰ ভৱিষ্যত আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভৱিষ্যত अब्ला मानाव गेदेर रायजो राजा आरो लोगो नोंथांमोना थारैनो नुखाबाय खोनाखाबाय जों मानाव गेदेर प्रमद बर' सारा दिनै लाइभ फैनानै गावनि खुगाजों दिनै मा बाथ्रा बुंखो मास्टारफोरनि थाखाय आरो जोंनि लाइमोन सेंग्रा सिख्लाफोरनि थाखाय आरो बड'लेण्डआव शान्ति फैबाय होननानै जों मानाव गेदेर प्रमद बर' सारा बुंदों स' बेनि बेलायाव नोंथांमोना मा बुजिनो मोनखो नोंथांमोना बेखौ कमेन्टनि गेजेरजों फोरमायहरबानो जाबाय अब्ला आङो दिनैनि भिडिअखौ बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक खालाम आरो चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब खालाम